কচুৱাৰ ৰজাগত ভয়ানক ঘটনা। ৰজাগাঁও দক্ষিণ জৰবাগান এল.পি. স্কুলত খাদ্যত বিষক্ৰিয়া। মধ্যাহ্ন ভোজন খোৱাৰ পিছতে অসুস্থ প্ৰায় 200তকৈ অধিক ছাত্ৰ ছাত্ৰী। সকলো ছাত্ৰ ছাত্ৰীয়ে বৰ্তমান গুৰুতৰভাৱে অসুস্থ। চিকিৎসকৰ মতে মধ্যাহ্ন ভোজনৰ খাদ্যত ফেনাইল মিহলি হোৱাৰ সন্দেহ। অসুস্থ ছাত্ৰ ছাত্ৰীক ততালিকে শিঙিমাৰীৰ ৰাজ্যিক চিকিৎসালয়ত প্ৰেৰণ কৰে যদিও উন্নত চিকিৎসাৰ বাবে সকলো ছাত্ৰ ছাত্ৰীকে কামপুৰ FRU-লৈ প্ৰেৰণ কৰে। পেচেণ্ট চিলেক্ট বুলি ক'লে স্কুলৰ যিমানখিনি ল'ৰা ছোৱালী আছে গোটেইখিনি বুলিব পাৰে। তাৰ ভিতৰত আপোনাৰ মেক্সিমাম 150-150 মান ইয়াত আহিছে। প্ৰায়বিলাকৰ বমি, পেটৰ বিষ, পায়খানা হৈছে, দুজনমান জ্বৰো আছে। বাকীবিলাক আহিছে বিশেষ তেনেকুৱা নাই। 150 ভিতৰত কিমানজন ইনজুৰ বেছিকৈ হৈছে? বেছিকৈ আপোনাৰ আমি 15জনক ৰেফাৰ কৰিলোঁ। ক'লৈ কৰিছে? আমি কামপুৰ ৰেফাৰ কৰিলোঁ। তাৰ ভিতৰত ধৰক 2-3জন অলপ বেছি মানে গোটেই যিসকল মানে আক্ৰান্ত হৈছে তেওঁলোক শিঙিমাৰী ৰাজ্যিক চিকিৎসালয়লৈকে ইয়ালৈকে আহিছে। ইয়াতে ডক্টৰ আছে নে চিকিৎসক? আমাৰ ইয়াত লগতে আছে। আমি দুজনে হেৰি কৰি আছোঁ। এতিয়া পেচেণ্ট বেছিতো আমাৰ ডাক্তৰ এজন, আমাৰ ফাৰ্মাচী, আমি চবেই মিলি পেলাই কৰিব লগা হৈছে। কি হৈছে মানে কাৰণটো কি? কাৰণটো এতিয়া মই গৈছিলোঁ স্কুলত, মাতিছিলে। মই স্কুলত গৈ চালোঁ তেওঁলোকৰ যি ৰান্ধনীশাল আছে তাতে ফিনাইলৰ বটল আছে। এতিয়া কোনে কি কৰিছে নাজানো, কিন্তু খাদ্যত ফিনাইলত পোৱা গৈছে আৰু চেণ্টটো ওলাইছে আৰু সেই খাদ্য গোটেই ল'ৰা ছোৱালী খাইছে। তাৰপিছত মই স্কুলত তেনেকুৱা তিনিজনমানক অলপ চিৰিয়াছৰ নিচিনা পাইছিলোঁ। অচেতন বমি কৰি অচেতন নিচিনা হৈছিলে। তাৰপিছত তাৰ পৰা মই হেৰি এডভাইচ কৰিলোঁ চবকে আমাৰ হস্পিটেলত লৈ আহক, স্কুলত চোৱা সম্ভৱ নহয়। তাৰপিছত লাহে লাহে চবকে লৈ আহিলে। ইয়াতে আমি যিমান পাৰোঁ প্ৰাইমাৰী ট্ৰিটমেণ্ট দিছোঁ। দিয়াৰ পিছত বাকীখিনিক ৰেফাৰ কৰিছোঁ। এতিয়াও আছে, বহুতখিনি আছে। ভালো পাইছে, এইখিনি বহুত ভালো পাইছে। এতিয়া বৰ্তমান অলপ কণ্ট্ৰলতে আছে। ৰাজ, মাৰ গাটো দেখোন বেছি বেয়া কৰিছে। তুমি আহিব পাৰিবা নেকি? মোৰ মানে ছাৰ, ক্লাইণ্ট আহি কনফাৰেন্স হলত ৱেইট কৰি আছে। ৰ'বা, মই মেনেজ কৰি আছোঁ। হেল্ল' মেম। তোৰে ঘৰে আহি পুত্ৰ উপজিলো, সিটো দুখ দূৰ কৰি মাই জহুৱায়ে। দাদা, আজি আপুনি বহুত সহায় কৰিলে। থেংক ইউ। থেংক ইউ ক'ব নালাগে মেম, সেয়া মোৰ দায়িত্ব। তেখেত জানো মোৰ মাৰ দৰে নহয়? এনটো কেপ আপোনাৰ কাষত চিৰদিন ৰাইট দিছ। সেয়া মোৰ দায়িত্ব। তেখেত জানো মোৰ মাৰ দৰে নহয়? এনটো কেপ আপোনাৰ কাষত চিৰদিন ৰাইট দিছ।